নমস্কাৰ, মই আব্দুল সত্তাৰ ডিটিএনৰ সমূহ দৰ্শকবৃন্দক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ। ৰঞ্জিত দাসে ঘোষণা কৰিলে বিটিএডিত চৰকাৰ গঠন কৰিব বিজেপিয়ে। এয়া ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি শ্ৰীযুত ৰঞ্জিত দাস কোকৰাঝাৰ সংবাদমেলত ঘোষণা কৰিলে বিটিএডিত কাউন্সিল অথবা চৰকাৰ গঠন কৰিব বিজেপিয়ে। আপোনালোকে শুনিছে ডিটিএন ডেইলি টপ নিউজৰ তৰফৰ পৰা। কাৰ লগত মিত্ৰতা হ'ব এই সম্পৰ্কত কেন্দ্ৰীয় কমিটি ল'ব সিদ্ধান্ত। প্ৰত্যেকটো সমষ্টিতেই নিজাববীয়াকৈ প্ৰচাৰ চলাই আছে বা সংগঠনৰ কাম কৰি আছে। গণতন্ত্ৰ বিধানসভাৰ কাৰণে 126খন আসনৰ ভিতৰত 100খনেই বিজেপি দখল কৰাৰ এক পৰিকল্পনা প্ৰস্তুত কৰিছে। আপোনালোকে চাওক ৰঞ্জিত দাসে কোকৰাঝাৰ সংবাদমেলত ব্যক্ত কৰা ভাষণ। 26টা আমি প্ৰাৰ্থী দিছোঁ। আমি 40টাতে প্ৰাৰ্থী দিয়া। কিয় প্ৰাৰ্থী দিয়া নাই? যে আমি ছাৰ্ভে কৰি লৈছিলোঁ যে আমাৰ ক'ত মানে ভিত্তিটো ক'ত বেছি আছে, ক'ত কম আছে, আৰু অৱশেষত আমি 40জন আমি পৰ্যবেক্ষক নিয়োগ কৰি পেলাই তেওঁলোকে নিজে ছাৰ্ভে কৰাৰ পিছত আমাক কৈছে কি যে 26টা আসনত আমাৰ ফলাফল ভাল হোৱাৰ সম্ভাৱনা আছে। গতিকে আমি সেই 26টাতে আমি দিছোঁগৈ। আমাৰ এটা শ্লোগান আছে যে কংগ্ৰেছ মুক্ত ভাৰত। গতিকে কংগ্ৰেছ মুক্ত ভাৰত যি শ্লোগান আগতেও আছিলে, এতিয়াও সেইটো হৈ আছে। বাকীখিনি আমাৰ তেনেকুৱাকৈ শ্লোগান নাই, কিন্তু আমি আগন্তুক দিনত ডবল ফিগাৰ লৈ পেলাই আমি বিটিএডিত চৰকাৰ গঠন কৰিব লাগে। আমাৰ সেইটো লক্ষ্যতে আমি আগুৱাই গৈ আছোঁ। যেনেকুৱাকৈ আমি অসমত বিজেপি প্লাছ =100+ আমাৰ যি মিছন। গতিকে বিজেপি প্লাছ বুলি কৈছোঁ কাৰণ কি অকল বিজেপি নহয়, কাৰণ বিজেপিৰ লগত কোনোবা থাকিব। কোনে থাকিব সেইটো মই নাজানো, কাৰণ সেইটো সেই সময়ত ৰাষ্ট্ৰীয় সমিতি আৰু ইয়াৰ আঞ্চলিক দলৰ লগত কথা পাতিব। গতিকে আমি সেইকাৰণে বিজেপি প্লাছ =100+। গতিকে বিজেপি প্লাছ =100+ কৰিবলগীয়া হ'লে অসমৰ 126টা সমষ্টিতে সংগঠন কৰিব লাগিব। অসমৰ 126টা সমষ্টিতে সৰু সৰু নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগিব। আগন্তুক দিনত আমি আলোচনা কৰি ল'ম, কিন্তু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিমগৈ যে যিসকলে হায়েষ্ট থাকিব, আমাৰ পিছতে নেক্সট হায়েষ্ট যাৰ থাকিব তেওঁলোককে আগতে আমি আমন্ত্ৰণ জনাম। কাৰণ কিয়, যিহেতু বিটিএডি অঞ্চলৰ জনগণে এটা ৰায় দিব, গতিকে সেই ৰায়ক আমি সন্মান কৰিব লাগিব। গতিকে বিটিএডি অঞ্চলৰ জনগণে যি জনাদেশ দিয়ে, যদি প্ৰথম স্থানত থাকোঁ, তেতিয়াহ'লে আমি দ্বিতীয় স্থানত যিয়ে থাকে সেই দ্বিতীয় স্থানত থকাৰ লগত আমি তেওঁলোকৰ লগত সম্পৰ্ক স্থাপন কৰি পেলাই আমি কাউন্সিল গঠন কৰিম। নহ'লে তাত ভাৰতীয় জনতা পাৰ্টীয়ে বিবেক ভোট দিয়াৰ কাৰণে আহ্বান জনাব। যিসকলত আমাৰ প্ৰাৰ্থী নাই তাত বিবেক ভোট দিয়াৰ কাৰণে আহ্বান জনাব। আমি 26টা প্ৰাৰ্থীৰ ক্ষেত্ৰত আমি বিটিএডি অঞ্চলৰ ৰাইজক আমি সাদৰেৰে বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে যাতে ভাৰতীয় জনতা পাৰ্টীক তেওঁলোকে সহায় কৰি আশীৰ্বাদ দিয়ে। কাৰণ BTCত মানে ভাৰতীয় জনতা পাৰ্টীক এবাৰ টেষ্ট কৰি চাওঁ। আজি ভাৰতত যেনেকৈ টেষ্ট কৰি চাইছে, মানুহে অসমত টেষ্ট কৰি চাইছে, গতিকে বিটিএডিটো এবাৰ আমাৰ যি গুড গভৰ্ণমেণ্টছ সেইখিনি নিশ্চয় টেষ্ট কৰি চাব। আগন্তুক যি সম্পৰ্ক স্থাপন অভিযান, এই সম্পৰ্ক স্থাপন অভিযান আমি 126টা সমষ্টি 126জনকে আমি ইতিমধ্যে দায়িত্ব অৰ্পণ কৰিছোঁ। যেনেকুৱাকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনোবা এটা সমষ্টিত কৰিবগৈ, মই নিজে পশ্চিম গুৱাহাটী সমষ্টিত থাকিমগৈ, ঠিক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তামোলপুৰ সমষ্টিত থাকিব, ঠিক তেনেকুৱাকৈ আমাৰ ৰামেশ্বৰ তেলীৰ মন্ত্ৰী তেওঁ ডুমডুমাত 16 তাৰিখৰ পৰা তেওঁ সম্পৰ্ক স্থাপন কৰিব। মাননীয় প্ৰাক্তন সাংসদ ৰমেন ডেকা ডাঙৰীয়াই পূব গুৱাহাটীৰ পৰা তেওঁ কাম আৰম্ভ কৰিব। ৰাজেন গোহাঁই ডাঙৰীয়া নাজিৰাৰ পৰা, তেনেকুৱাকৈ বিজয়া চক্ৰৱৰ্তী বাইদেউ ছয়গাঁৱৰ পৰা কৰিব। প্ৰাক্তন মন্ত্ৰী গোবিন্দ পুৰকাষ্ঠ ডাঙৰীয়া হাইলাকান্দিৰ পৰা, পৰিমল শুক্লবৈদ্য ডাঙৰীয়া ধলাইৰ পৰা, মন্ত্ৰী ৰঞ্জিত দত্ত ডাঙৰীয়া নাওবৈচাৰ পৰা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া বঙাইগাঁৱৰ পৰা, মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যীয়ে কলাইগাঁৱৰ পৰা, মন্ত্ৰী সুমৰ আহোঙে চামগুৰিৰ পৰা, মন্ত্ৰী নৱদলে বদৰপুৰৰ পৰা, মন্ত্ৰী ভৱেশ কলিতাই পূব কোকৰাঝাৰৰ পৰা, মন্ত্ৰী পীযুষ হাজৰিকাই ওদালগুৰিৰ পৰা, মন্ত্ৰী যোগেন মোহনে তিতাবৰৰ পৰা, মন্ত্ৰী সঞ্জয় কিষাণে মৰিয়নিৰ পৰা, এনেকুৱাকৈ দিলীপ শইকীয়াই পাটাচাৰীকুছিৰ পৰা, এনেকুৱাকৈ সকলো আমাৰ সাংসদ, মন্ত্ৰী আৰু বিধায়ক এনেকুৱাকৈ 126টাতে আমি তেওঁলোকক নিৰ্ধাৰিত কৰি দিছোঁ সমষ্টিসমূহ। এইকাৰণে কৰিম যে মিত্ৰদল য'ত আছে, যে আজি ধৰক যেনেকুৱাকৈ অসম গণ পৰিষদৰ সমষ্টি, আজি আমাৰ যদি চাওঁ আমাৰ অতুল বৰা ডাঙৰীয়াৰ সমষ্টি, অতুল বৰা ডাঙৰীয়াৰ সমষ্টিটো
আমাৰ কাৰ্যকৰ্তাই তাতে কাম কৰিব। কিয় কৰিব যে এতিয়া মিত্ৰতা আগন্তুক দিনত কাৰ লগত হয় নহয় এইটো ৰাষ্ট্ৰীয় নেতৃত্ব চিন্তা কৰিব। গতিকে সেইটো বিষয়টো আমাৰ নহয়। আমাৰ বিষয় হৈছে আমি সংগঠন কৰিব লাগিব। কাৰণ সংগঠন যদি আমি নকৰোঁ তেতিয়াহ'লে মিত্ৰতা কৰিওতো একো লাভ নহ'বগৈ। কাৰণ সংগঠন থাকিলেহে মিত্ৰতা কৰিলে লাভ হ'ব, যিকোনো দলৰে নহওক। যি দলৰ সংগঠন থাকে মিত্ৰতা কৰিলে ফল পায়। যেনেকুৱাকৈ আমি কোকৰাঝাৰ লোকসভা নিৰ্বাচন আমি প্ৰাক মুহূৰ্তত আমি কৈছিলোঁ যে আমি সমগ্ৰ কোকৰাঝাৰ লোকসভাতে আমি ভোট কমিটি গঠন কৰাৰ কাৰণে ব্যৱস্থা কৰিছিলোঁ। কিন্তু সেই সময়ত BPF দলে কৈছিলে যে নহয়, আপোনালোকে এই অঞ্চলত কৰিব নালাগে, এই অঞ্চলত আমিও সংগঠন কৰিম। আমি যেতিয়া ৰাষ্ট্ৰীয় সভাপতিৰ পৰা অনুমতি লৈ পেলাই আমি যেতিয়া সুধিলোঁ যে তেওঁলোকে এইটো আপত্তি কৰিছে যিহেতু মিত্ৰতাত আছে, তেতিয়া ৰাষ্ট্ৰীয় সভাপতি কৈছে যে তেওঁলোকে যদি সংগঠন তেওঁলোকৰ ঠাইত ঠিকেই আছে, তেতিয়া আমাৰ ক'বলগীয়া একো নাই। কোকৰাঝাৰ লোকসভাৰ ক্ষেত্ৰত আমি এটা ভুল কৰিছিলোঁ। গতিকে এইবাৰ সেইকাৰণে সিদ্ধান্ত লৈছোঁ মিত্ৰতা কাৰ লগত কৰিব ৰাষ্ট্ৰীয় সমিতিয়ে সিদ্ধান্ত ল'ব। কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীয়ে 126টা সমষ্টিতে আমি সংগঠন কৰাৰ কাৰণে আমি ইতিমধ্যে ঠিক কৰিছোঁ। যেনেকুৱা জনীয়া সমষ্টিটো য'ত নেকি মাইনৰিটি অঞ্চল, জনীয়া সমষ্টিত আমি সুকল ৰায়ক দায়িত্ব দিয়া আছে। ঠিক তেনেকুৱাকৈ বাগবৰতো আমাৰ আব্দুল চৌহানক দায়িত্ব দিয়া আছে। গতিকে সকলো 126টা সমষ্টিতে আমি ইতিমধ্যে এই কাম আমি কৰাৰ কাৰণে সকলোকে দায়িত্ব দিছোঁ।